মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আসসালামু আলাইকুম wa rahmatullahi wa barakatuh। আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। ভিডিঅ'টো ভাল লাগিলে এটা ধুনীয়া লাইক কৰি দিব, বেছিকৈ চাবাব খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। বহু ক্ষেত্ৰত হায়েজ আৰু নেফাছৰ মছলা অভ্যাসৰ ওপৰত নিৰ্ভৰ কৰে। আগৰ মাহত কেইদিন হায়েজ হৈছিল জনা নাথাকিলে বা পাহৰি গ'লে মাছালা অধিক জটিল হৈ পৰে। তেতিয়া অভিজ্ঞ আলিমসকলৰ শৰণাপন্ন হোৱাৰ বাহিৰে আন কোনো উপায় নাথাকে। গতিকে এনে অজ্ঞতাৰ ফলত কিমান মা ভনীৰ যে নামাজ ৰোজা বৰবাদ হৈ গৈ আছে ভাবিলে গা শিয়ৰি উঠে। হায়েজ নেফাজৰ দিনৰ হিচাপ ৰখা অতি জৰুৰী। কোন মাহত কিমান দিন হায়েজ হ'ল, কোন তাৰিখে আৰম্ভ হ'ল, কোন তাৰিখে বন্ধ হ'ল, কোনটো সন্তানৰ সময়ত কিমান দিন নেফাজ হ'ল ইত্যাদি কথা ভাল ধৰণে মনত ৰখা অতি দৰকাৰ। লিখি ৰখা অতি উত্তম। ইস্তেহাজাৰ বিৱৰণ। প্ৰশ্ন: ইস্তেহাজা কাক বোলে? উত্তৰ: যি তেজ 3 দিনতকৈ কম বা 10 দিনতকৈ বেছি আৰু নেফাছৰ সময়ত 40 দিনতকৈ বেছি ওলায় তাকে ইস্তেহাজা বোলে। মুঠতে যি তেজক হায়েজ আৰু নেফাছৰ ভিতৰত গণ্য কৰা হয়। প্ৰশ্ন: ইস্তেহাজাৰ বিধান কি? উত্তৰ: ইস্তেহাজাৰ সময়ত নামাজ ৰোজা আদায় কৰিব লাগে আৰু সহবাস কৰাও জায়েজ আছে। ইস্তেহাজা বন্ধ হোৱাৰ পিছত গোচল ৱাজিব নহয়। প্ৰশ্ন: ইস্তেহাজাৰ তেজেৰে সৈতে কেনেকৈ নামাজ পঢ়িব? উত্তৰ: প্ৰত্যেক ফৰজ নামাজৰ ৱক্তত নতুনকৈ অজু কৰিব আৰু তাৰ দ্বাৰা ফৰজ, সুন্নত, নফল আদি সকলো প্ৰকাৰৰ নামাজ সেই ৱক্তত পঢ়িব পাৰিব। ৱক্তত অতিবাহিত হৈ যোৱাৰ লগে লগে অজু ভাগি যাব। প্ৰশ্ন: ইস্তেহাজাৰ সময়ত কুৰাণ পঢ়িবলৈ হ'লে কেনেকৈ অজু কৰিব লাগিব আৰু সেই অজু কিমান সময়লৈকে থাকে? উত্তৰ: যিকোনো সময়ত অজু কৰি কুৰাণ পঢ়িব পাৰি আৰু পিছত যি নামাজৰ ৱক্তত হয় সেই নামাজো আদায় কৰিব পাৰি। এই নামাজৰ ৱক্ত অতিবাহিত হৈ যোৱাৰ লগে লগে অজু ভাগি যাব। আল্লাহ তাআলাই মুছলিম উম্মৰ সকলো মহিলাক হিজাব পৰিধান কৰি এখন সুন্দৰ আৰু মুক্ত সমাজ স্থাপন কৰিবলৈ তৌফিক দান কৰক। আমিন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী সময়ত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। লগতে কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। আমিন। আল্লাহ হাফিজ।